নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ ভিডিঅ'টোত এটা বস্তু দেখুৱাম। হয়তো এইটো দেখিছে বহুতে আৰু কিন্তু বহুতে দেখাও নাই। আচল কথা ক'ব গ'লে ময়ো দেখা নাছিলোঁ আগতে। এতিয়া মানে কি এতিয়া নিজৰ ঘৰত হোৱাৰ কাৰণে দেখিছোঁ। আৰু এইটো কমন বস্তু হয়, সকলোৱে এইটো খোৱা বস্তু, সকলোৱে জানে। এয়া চাওক, দেখিছে এইবিলাক? এইটো ভেদাইলতা হয়, ভেদাইলতা। ভেদাইলতা সকলোৱে দেখিছে, কিন্তু ভেদাইলতাৰ ফুল হয়তো সকলোৱে দেখা নাই। তো মই আজি ভেদাইলতাৰ ফুল দেখুৱাম। ভেদাইলতাৰ ফুল কেনেকুৱা ধুনীয়া হয়, দেখিবলৈ বহুত ধুনীয়া দেই, কিন্তু সৰু সৰু ফুল কিন্তু বহুত ধুনীয়া হয় দেখিবলৈ। তো আপোনালোকক ভেদাইলতাৰ ফুলবোৰ দেখুৱাম আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় মোক জনাব বাৰু কমেণ্টত। আৰু ভেদাইলতাৰ ফুল ঘৰত ফুলাটো মানে শুভ হয় নে নহয় নাজানো মই সেইটো। চ' কোনোবাই যদি জানে কিবা তাৰে বিষয়ে মোক কমেণ্ট বক্সত অকণমান জনাব দেই। ধন্যবাদ। এইবোৰ আমাৰ ভেদাইলতাবোৰ একচুৱেলি গুৰটো আহিছে একদম তলৰ পৰা আহিছে, ৰুটটো এনেকৈ দেখুৱাইছোঁ। তলৰ পৰা এনেকৈ উঠি আহিছে আৰু গোটেই এনেকৈ আহি পেলাই বগাই আহিছে। এই চাওক, তামোল গছডালতো এনেকৈ ওপৰলৈকে এনেকৈ বগাই গৈছে, তামোল গছৰ ওপৰলৈকে একদম এনেকৈ আহিছে। আৰু পাতবোৰ অলপ ডাঙৰ ডাঙৰ দেখিছেনে? বেলেগ ভেদাইলতাতকৈ বজাৰত কিনিব লগা পোৱা ভেদাইলতাতকৈ মানে পাতবোৰ অলপ ডাঙৰ ডাঙৰ। চাওক কিমান ডাঙৰ ডাঙৰ পাত। আৰু এনেকৈ মই এডাল মানে এনেকৈ বাঁহ এডাল গাঁঠি দিছিলোঁ, বাঁহডাল গাঁঠি দিয়া এনেকৈ উঠি আহিছে গোটেই ভেদাইলতা। এইবোৰ চাওক, আহিছে ভেদাইলতাৰ ফুল। এইবোৰ ভেদাইলতাৰ ফুল হয়। এইবোৰ কেনেকৈ ফুলিছে ইমান ধুনীয়া ধুনীয়াকৈ সৰু সৰুকৈ। মই বেক কেমেৰা দি ধুনীয়াকৈ দেখুৱাম আপোনালোকক। তো আপোনালোকে চাব, গোটেই ফুলবোৰ এনেকৈ ফুলি ফুলি এনেকৈ সৰি সৰিও পৰিছে মাটিত, তলত এইবিলাক গোটেই সৰি পৰিছে ফুলবিলাক। চ' এইখিনিয়ে মই দেখুৱাবৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। তো মই ভাবিলোঁ কি যে ভেদাইলতাৰ ফুল হয়তো মই যেনেকৈ দেখা নাছিলোঁ, তো বহুতে হয়তো দেখা নাই। তো ভেদাইলতাৰ ফুলটোৱে দেখুৱাওঁ আজিবোৰ ভিডিঅ'টোত, হয়তো কিবা অলপ হ'লেও ভাল পাব আপোনালোকে। তো ভিডিঅ'টো যদি চাই ভাল পালে অলপ শ্বেয়াৰ কৰি দিব আৰু ভেদাইলতাৰ ফুল সকলোকে দেখুৱাই দিয়ক। চ' থেংক ইউ। আৰু আগলৈ ভিডিঅ' দি যাম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ আপোনালোকক। পূৰা অসমীয়া কৈছোঁ দেই, প্ৰতিশ্ৰুতি দিলোঁ আপোনালোকক। ভিডিঅ'বোৰ বাৰু ইমান ভাল নহয়, তথাপিও কষ্ট কৰি বনাওঁ যিহেতুকে আপোনালোকে অলপ চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টোত কোনোবা নতুন আছে মোক ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ।